হাই গাইজ, গুঞ্জন মুনু জোনালী ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু মোৰো বৰ্তমান ভালেই। আজি আপোনালোকৰ মাজলৈ এটা বেলেগ ভিডিঅ' লৈ আহিছোঁ। এয়া চাওকচোন আজি ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা শেষলৈকে চাবচোন ভিডিঅ'টো, তেতিয়াহে গম পাব মই কেনেকৈ অতি সহজতে আজি ভাত সাজৰ কাৰণে অকণমান ভাজি তৈয়াৰ কৰিলোঁ। এয়া চাওকচোন, মই ধুনীয়াকৈ আলু সিজাই ল'লোঁ। তাৰ পাছতে সিজাই মেলি আলু আৰু বিলাহীৰ লগত অকণমান জোল কৰি খাম বুলি ভাবিলোঁ। আজি বিশেষকৈ ঘৰত একো তেনেকুৱা বস্তু নাছিল বাবে মই ভাবিলোঁ আজি ভাত সাজ এনেকৈয়ে খাওঁ। মই ধুনীয়াকৈ আলুখিনি সিজাই ভাঙি ল'লোঁ, মোহাৰি লৈছোঁ আৰু তেলতে মই পিঁয়াজ দি মেলি বিলাহীটো অকণমান ভাজি ল'লোঁ। তাৰ পাছত আলু আৰু বিলাহী অকণমান ভাজি ল'লোঁ ধুনীয়াকৈ। তাতে মই অকণমান মছলা ব্যৱহাৰ কৰিছোঁ, গৰম মছলা, মিট মছলা, নহ'লে খাবলৈ হয়তো টেষ্ট নহ'বও পাৰে। সেয়ে ভাবিলোঁ অকণমান মছলাকে দি দিওঁ। এয়া মই অকণমান মছলা দি দিছোঁ, ৰেড চিলিও অকণমান দি দিলোঁ। এয়া চাওকচোন। আৰু কোনে কোনে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় কমেণ্ট কৰি জনাবচোন। সকলোলৈকে মই বহুত মৰম যাচিছোঁ আৰু মোকো বহুত মৰম দিব বুলি আশা কৰিলোঁ। সকলোৱে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ।